আজিৰ দিনটো ৰাশিফল 8 আগষ্ট শুক্ৰবাৰ। মেঘ ৰাশি। আজিৰ দিনটো চিন্তাশীলভাৱে প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ দিন। আয়ৰ নিশ্চয়তা থাকিব, কিন্তু লেনদেনত খৰখেদা নকৰিব। প্ৰেমত আপুনি অভাৱনীয় সফলতা লাভ কৰিব। ব্যৱসায়িক ভ্ৰমণ সফল হ'ব। লাকি নম্বৰ 3, লাকি ৰং মেৰুন। এতিয়া আহিব বৃষ ৰাশি। বিনিয়োগত সাৱধান হ'ব। স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক অৱসাদ হ'ব পাৰে। মা দুৰ্গাক ৰঙা ফুল আগবঢ়াওক। এতিয়া আহিব মিথুন ৰাশি। সৃষ্টিশীলতা আৰু যোগাযোগৰ দক্ষতা প্ৰদৰ্শনৰ দিন। বৌদ্ধিক কামত আপুনি সফলতা লাভ কৰিব। লেখা আৰু অন্যান্য সৃষ্টিশীল কামত আপুনি ভাল প্ৰদৰ্শন কৰিব। কৰ্কট ৰোগ। কামত ভাৰসাম্য ৰক্ষা কৰা। পৰিয়ালৰ সৈতে সময় কটাওক। সাৱধানে লোৱা সিদ্ধান্তবোৰ লাভজনক হ'ব। সিংহ ৰাশি। টকাৰ বৰষুণ দিব। ব্যক্তিত্বৰ উন্নতি হ'ব, যাৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ কথাই গুৰুত্ব লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক ৰোমাঞ্চ উষ্ণতা থাকিব। কন্যা ৰাশি। কষ্টৰ ফল অনাৰ দিন। বৌদ্ধিক ক্ষমতা শিখৰত উপনীত হ'ব, যাৰ ফলত আপোনাৰ চাকৰি বা ব্যৱসায়ত উপকৃত হ'ব। স্বাস্থ্যৰ বাবে লঘু খোজ কাঢ়িব। তুলা ৰাশি। ব্যস্ততাৰ দিন। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। চৰকাৰৰ পৰা সমৰ্থন পাব। আয় আৰু ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ দিব। বৃশ্চিক ৰাশি। ধৈৰ্য আৰু প্ৰগতিৰ মিশ্ৰণ। মংগল গ্ৰহৰ শক্তিয়ে আপোনাক উৎসাহেৰে ভৰাই তুলিব, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। প্ৰেমৰ জীৱনটো ৰোমান্টিক হ'ব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত ইতিবাচক মনোভাৱ ৰাখক। পৰিয়ালৰ সৈতে সময় কটাওক। স্বাস্থ্য আৰু শক্তিৰ স্তৰ ভাল হ'ব। মকৰ ৰাশি। সফলতাৰে ভৰা দিন। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰি। ভাই ভনীৰ লগত আলোচনা কৰিলে লাভজনক হ'ব। কুম্ভ ৰাশি। শুভ দিন। সমস্যা সমাধান হ'ব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। ঋণ অনুমোদন হ'ব পাৰে। পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব। মীন ৰাশি। বিনিয়োগ লাভজনক হ'ব। সাহস আৰু প্ৰতিপত্তি বাঢ়িব। ঘৰৰ বাহিৰৰ পৰা সোধা পোছা কৰা হ'ব। টকা উপাৰ্জন কৰাটো সহজ হ'ব। পূজাৰ প্ৰতি আগ্ৰহী হ'ব। ধন্যবাদ। থেংকছ ফৰ ৱাটছিং।